গুড মৰ্ণিং মাই ইউটিউব ফেম। চ' মই এতিয়া সাৰ পাই গ'লোঁ আৰু যাব ওলাই আছে এটা জেগাত, তো ব'লক তাত যাওঁ ডাইৰেক্ট দেৰি। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. চ' ফাইনেলি গাইছ আমি পাই গ'লোহি জিম নেশ্যন এক্সট্ৰিম। এইখন হৈছে ডিব্ৰুগড়ত থকা এখন জিম, বহুত ডাঙৰ হয়, বহুত ধুনীয়া হয়। আপোনালোকক মই ভিতৰত গৈ ইণ্টেৰিয়াৰ চব দেখাম, ব'লক তেন্তে। চ' গাইজ মই ভইচ অভাৰ দিব লগা হৈছে কাৰণ জিমত বেলেগ এটা গান লাগি থাকিলে চ' কপিৰাইট লাগি যাব পাৰে, সেইকাৰণে। তো এইটো হৈছে এক্সাৰচাইজ ছেকশ্যন, য'ত আমি এক্সাৰচাইজ কৰোঁ, ৱাৰ্ম আপ কৰোঁ জিম আহি কেনে। আৰু নেক্সট হৈছে আমি দেখাওঁ আপোনালোকৰ আগত আৰু কি কি আছে। So guys, we are at the gym আৰু এইপিনে আছে মোৰ লগত। এয়া হৈছে আমাৰ জিমৰ পৰা ধুনীয়া ভিউ, য'ত আপুনি বাহিৰত এনজয় কৰি থাকিব ভিউটো এক্সাৰচাইজৰ লগত। আৰু এইপিনে হৈছে আমাৰ জিমৰ মেইন চেণ্টাৰ, য'ত মেক্সিমাম মেচিনছ আৰু ইকুইপমেণ্টছবিলাক আছে। বৰ কষ্ট কৰিছে দেই এই ল'ৰাজন, দেখি কেনে বেয়া লাগিছে। মইতো ভিডিঅ' কৰোঁতে গৈছে জিমত আহি কিনে। চ' গাইজ এনজয় দ্য ভিডিঅ'। মোৰ লগৰ দীপজ্যোতিয়ে আজি বেক এক্সাৰচাইজ কৰিছে, য'ত বহুত ৱেইটৰ ডাম্বল এটা লৈ পূৰা এক্সাৰচাইজ কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ কাৰণ মই আজি ফাৰ্ষ্ট ডে ইন জিম। চ' গাইজ লেটছ ৰিলেক্স এণ্ড এনজয়। জিমটো কেনেকুৱা লাগিলে গাইজ কমেণ্ট কৰি জনাব মোক। ত' গাইজ মই পালোহি এতিয়া প্ৰাঞ্জলৰ ঘৰত আৰু আজি কিবা ফটোশ্বুট আছে, তাতে যাওঁ। চ' গাইজ আমি আহিলোঁ এতিয়া ময়ূৰী ঘৰত। এপিনে আণ্টি হাই কৰি দিয়ক। হাই, লাজ লাগে। হেল্ল', ইমান কষ্ট কৰি কেনে ফটো তুলিবলৈ আহিছো। এট লাষ্ট পাই গ'লোহি আৰু আমাৰ ষ্টাইল কৰি ওলাই। আৰু এতিয়া আমি চাহ খাব ৰখি আছোঁ তাহাঁতৰ ঘৰত। চাহ বনাইছে আণ্টিয়ে। চ' গাইজ আমি এতিয়া আহিলোঁ ফটো মাৰিবলৈ। এইপিনে আছে আমাৰ মডেল ময়ূৰী গগৈ আৰু এইপিনে আছে মেৰিলিন সোণোৱাল, আৰু তাহাঁতি এতিয়া ফটো মাৰিম কৈছে এতিয়া। চ' ব'লক চাওঁগৈ তাহাঁতি কি কি প'জ দি কেনে ফটো মাৰে। এইপিনে হিলছেও খান্দি দিছে তাইক। চ' তাই হিলছ মৰি প'জ দি আছে, চাওঁ মৰি হাই কৈ দিয়া। চ' গাইজ ফটো মৰা প'জ চাওকচোন এবাৰ তাইৰ। কি প'জ বাৰু এইটো আপোনালোকে কওকচোন নামটো। চ' গাইজ ৰ'দত ফটো তুলি তুলি অৱস্থা বেয়া হৈ গৈছে পূৰা। আৰু এইপিনে তাহাঁতিও ক'লা হৈ গৈছে, ছোৱালীকেইজনী বগা বগা ছোৱালীকেইজনী। দেখিছে আৰু দেখিছেনে গাইজ, এখন ফটোত ছেটিছফাই নহয় তাহাঁতক 10খন 20খন লাগে, মাৰিয়ে আছে এতিয়াও। চ' গাইজ ব্লগটো চাই কেনে পালে মোক ক'ব আজি, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে বাই বাই, টেক কেয়াৰ, গুড নাইট।